বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এটা নতুন খবৰ যিটো শেহতীয়াকৈ প্ৰকাশ পাইছিলে জনাবলৈ লৈ আছো চাওক OPSৰ কৰ্মচাৰী সকললৈ শেহতীয়াকৈ এটা সুখবৰ আহিছে বন্ধুসকল ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক শেহতীয়াকৈ ওল্ড পেনশন স্কিমৰ কৰ্মচাৰী সকলৰ GPFৰ এখন নোটিছ প্ৰকাশ হৈছে বন্ধুসকল নোটিছখনকে আপোনালোকৰ সন্মুখত মই দেখুৱাই আছো চাওক এখন অতি গুৰুত্বপূৰ্ণ নোটিছ বুলি ক'ব পাৰি আৰু নোটিছখন প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকৰ সন্মুখত মই মূল নোটিছখনকে দেখুৱাবলৈ যত্ন কৰিছো গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ফিনান্স ডিপাৰ্টমেন্ট অফ ইকনমিক এফেয়াৰ্স আৰু বাজেট ডিভিজনৰ পৰা এই নোটিছখন প্ৰকাশ হৈছিলে যোৱা 10 অক্টোবৰত এই নোটিছখন প্ৰকাশ হৈছিলে নোটিছখনৰ ইনফৰমেশনটো আছিল এনেকুৱা ধৰণৰ It is announced for general information that during the year 2025-26 accumulations at the credit of subscribers to General Provident Fund and other similar funds shall carry interest at the rate of 7.1% with effect from 1st October 2025 to 31st December 2025 তে বন্ধুসকল গম পাইছে নিশ্চয় এটা অতি ভাল খবৰ বুলি ক'ব লাগিব যে যিসকল কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ GPFত জমা হৈ আছে তেওঁলোকৰ কাৰণে এই খবৰটো আছিল কাৰণ তেওঁলোকৰ যেটো ইন্টাৰেষ্ট ৰেট হেতু 7.1% ধৰিছে বুলি শেহতীয়াকৈ এই নোটিছখনত উল্লেখ কৰিছে স্পষ্টকৈ তে বন্ধুসকল যিসকল GPFৰ কৰ্মচাৰী আছে মানে অল পেনশন স্কিমৰ অধীনত যিসকলে GPFত ধন জমা কৰা কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এই খবৰটো আছিল আৰু ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰি দিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনি এবাৰ শেয়াৰ কৰিব বুলি আশা ৰাখিলো